Hey guys, অবিনাশী ইয়াৰ আপোনালোকে আছে ভালে আৰু গাইজ এইটো হয় মোৰ ব্লগ ষ্টাৰ্ট কৰা য'ত জাগা আপোনালোকে চাব পাৰে তাৰ মানে গাইজ ব্লগ ষ্টাৰ্ট মই এপে কৰোঁ ঘৰৰ পিছফালৰ পৰা আৰু আজি হ'ল শিৱৰাত্ৰি হৰ হৰ মহাদেৱ বুলি কওক চবে আৰু এইফালে মই ব্লগ ষ্টাৰ্ট কৰোঁ আৰু আজি হ'ল গাইজ 15 ফেব্ৰুৱাৰী আৰু মোৰ ব্লগ ষ্টাৰ্ট কৰা জাগাটো চাওক গাইজ এইখিনিৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰোঁ সদায় আৰু ক'ৰবাৰ ব্লগ ষ্টাৰ্ট নকৰোঁ সেইখিনিৰ পৰা ব্লগ ষ্টাৰ্ট কৰোঁ মই আৰু ইয়াত চাওক আৰু গাইজ আপোনালোকক শিৱৰাত্ৰিৰ শুভেচ্ছা জনালোঁ আৰু গাইজ বেছি ভাং আৰু ফুটা নাখাব দেই ক'ৰবাত আৰু যাই পেলাই গাইজ হেৰি হৈ থাকিব আৰু গাইজ যাতে ভাং চাং খাই গাড়ী নচলাই আৰু এইবিলাক চাওক গাইজ মই এইফালে পথাৰত যাই আছোঁ ৰ'ব গাইজ মই ক'ত আহি গ'লো চাওক এইফালে ধান